জনাব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি ৰাজচক্ৰৰ অন্তৰ্গত তুলসীবিলত যোৱা 12/6/2020 ইংৰাজী তাৰিখে সন্ধিয়া প্ৰায় 7 বজাত ঘৰলৈ গৈ থকা অৱস্থাত প্ৰাক্তন VCDC সদস্য সঞ্জীৱ নাৰ্জাৰী আৰু VCDC কৰ্মী দীপেন বসুমতীৰে ৰাজপথৰ মহিলাক অশ্লীল ইংগিত দিয়াৰ লগতে অশ্লীল ভাষাৰে গালি গালাজ কৰে। তাৰ পিছতে চিঞৰ বাখৰ কৰাত স্থানীয় মানুহ অহাৰ লগে লগে অভিযুক্ত দুজন উক্ত ঠাইৰ পৰা পলায়ন কৰে বুলি জানিব দিয়ে। উক্ত ঘটনা সন্দৰ্ভত তুলসীবিল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰি অতি সোনকালে দোষীক আটক কৰিবলৈ দাবী উত্থাপন কৰে। কি হৈছিলে কালি? কালি আমাৰ ঘৰত ফুৰিব আহিছিল বিবাৰী আৰু কণিকা। সিহঁতক মই আগবঢ়াবলৈ যাওঁতে বিক্ৰমৰ দোকানত আছিল সিহঁতে সঞ্জীৱ নাৰ্জাৰী এক্স মেম্বাৰ তুলসীবিল VCDC আৰু এটা হ'ল দীপেন বসুমতাৰী ৱাৰ্কাৰ বিবেকৰ। এই দুজন আছিল বিক্ৰমৰ দোকানত। আমি অলপ আগত আগবঢ়াইছে ই দুজন আৰু উঠি পিনি আমাক দাবৰাইছে, বিয়া গালি দিছে। আপোনালোকে দোকানটো খোলক, দোকানটো খুলি ক'ৰবাত পেলাই দিয়ক। আপোনালোকে এই হুলুত আটানিটো পিন্ধি কমতাপুৰত যাওক। আমিতো কমতাপুৰৰ মানুহ নহয়, হয় না নহয় এতিয়াও কনফাৰ্ম হোৱা নাই না। আমিতো কোকৰাঝাৰতহে আছো, হয় না নহয়? সেইটোৱে আৰু কি, আৰু ৰেপ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু পোৱা নাই। আপোনালোক চাৰিজনকে? পোৱা নাই। আপোনালোক চাৰিজনকে নহয়, আমি দুজন আছিলো। তাৰমানে যাওঁতে চাৰিজনে, কিন্তু যেতিয়া সিহঁতে ঘৰলৈকে গৈছে আমি আৰু ঘৰলৈকে আহিছে। আপোনালোকে উভতি আহোঁতে আপোনাক উকৰি ধৰিছে? ধৰিছিলো না, এই দুজন নিজৰ ঘৰত গ'ল আৰু আমি নিজৰ ঘৰত আহিলো। আমাৰ দুজনক আগত বিমলা নাৰ্জাৰী আৰু মোক আগতে এটেক কৰিছিল কিন্তু পাৰা নাই। পুৰা চেষ্টা কৰিছিল, ওপৰত কাপোৰ নাই, তলত আছিল কাপোৰটো। তাৰপিছত আমি যেনে তেনে ওলাই দৌৰি আহিছে আৰু দুজনক কণিকা আৰু বিবাৰী বসুমতাৰীক দাবৰাইছে। ইমান দূৰ দাবৰাইছে আৰু বিবাৰীটো পৰিছিল। কালি সন্ধিয়াৰ ঘটনা? সন্ধিয়া 7টা মানত। ঠিক আছে। আৰু বিবাৰীটো পৰিছে, কণিকাই চিঙৰিছে আৰু ওচৰা ওচৰি মানুহ আহি পাইছে। যোৱাকালি আমাৰ ফচিবল ব্লক কমিটিৰ আণ্ডাৰত ফচিবল বুলি এটা প্ৰাইমাৰী কমিটি আছে আমাৰ তাতে। কোন দলৰ? কোন দলৰ আছিলে? UPPL মই ফচিবল ব্লক কমিটি UPPL জেনেৰেল ছেক্ৰেটাৰী ইটো কুমাৰ। মই যোৱাকালি আমাৰ এই ফচিবল প্ৰাইমাৰী আহিছিলোঁ। আমাৰ ৱাৰ্কাৰসকল পেলাই এটা ৱাৰ্কাৰ মিট প্ৰগ্ৰাম আছিলে। সেইটো কৰাৰ পিছত আমি গৈছিল মোটামুটি 7টা বজাত, ৰাতি 7টা বজাত মই গৈ পাইছিলোঁ ঘৰলৈ। ঘৰত গৈ পোৱাৰ লগে তুলসীবিল গাঁৱৰ পৰা কেইজন ব্যক্তিয়ে মোক ফোন কৰিলে, ছাৰ এনেকুৱা ঘটনা ঘটিছে। BPFৰ মানে সঞ্জীৱ নাৰ্জাৰীয়ে BPFৰ VCDC এক মেম্বাৰ আৰু দীপেন বসুমতাৰী এটা পাৰ্টিৰ ৱাৰ্কাৰ হয় BPF। এই দুজন দুষ্কৃতিকাৰীয়ে মানে আমাৰ মহিলাসকলক মানে ফিচা কৰিছিলে, অলপ মানে চোৰা পানী খাই পেলাই মানে তোমালোকক যি নহয় ৰেপ কৰিম, দোকান খুলিম, এনেকুৱা মানে বেয়া বাকাৰে গালিও পাৰিছে, কাটি পেলাম কিবাকিবি এনেকুৱা গালি পাৰিছে। তাৰপিছত এওঁলোকে মানে কি কৰিম কি নকৰিম মহিলাবিলাকে মানে পূৰা দৌৰিলোঁ আৰু দৌৰাৰ পিছত আমাক বাছত এনেকুৱা চিঞৰি যাওঁতে 6জনমান ব্যক্তি তেখেতসকলক বচাবৰ কাৰণে আহিলোঁ। অহাৰ পিছত কোনোৰকম মানে নিজৰ জীৱনটো বচাবলৈ সক্ষম হৈছে। সেইটো কাৰণে আজি মই তীব্ৰ বাকাৰে গৰিহণা দিব বিচাৰিছে BPFৰ সদস্যসকলক। মানে এনেকুৱা আমাৰ UPPL বা আমাৰ গোটেই BPI অঞ্চল বা BTC অঞ্চলত ৰাইজসকলৰ আগৰ পৰা এনেকুৱা মানে দুষ্টামি, দাদাগিৰি, গুণ্ডাগিৰি কামটো কৰি আহিলোঁ। আজিলৈকে সেইটো কৰি পেলাই নিজৰ পাৰ্টিৰ ভোট মানে লাভালাভ কৰিবলৈ এনেকুৱা চেষ্টা চলাই আছে। বিশেষ কৰি আমাৰ কোচগাঁও সমষ্টিত হাগ্ৰামা ডাঙৰীয়াই 3বাৰ BTC চৰকাৰক শাসন কৰিছে। তথাপি একেতে নিজৰ সমষ্টিত দেৱৰগাঁও সমষ্টিত মানে নিজে হাৰাটো কাটাং বুলি দেখি পোৱাৰ পিছত আমাৰ কোচগাঁও সমষ্টিত আহি পেলাই আকৌ আমাৰ কোচগাঁও সমষ্টিৰে মানে নমিনেশ্যন দাখিল কৰিলোঁ কেণ্ডিডেট হিচাপে। এই হাগ্ৰামা ডাঙৰীয়া অহাৰ পিছত তেখেতে বহুত নিজৰ
মানে কৰ্মকৰ্তাসকলক টকা বিতৰণ কৰি পেলাই বিতৰণ পানী খুৱাই পেলাই এনেকৈ দুষ্টামি কাম দাদাগিৰি গুণ্ডাগিৰি কামটো কৰাবলৈ ইহঁতে মানে